নমস্কাৰ। আজি ভিডিঅ' পাৰ্ট 3 লৈ আপোনালোকক স্বাগতম জনাইছোঁ। 32,000 পোষ্টৰ লক্ষ্য ৰাখি আপোনালোকৰ মাজলৈ জেনেৰেল কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাওক আৰু 32,000 পোষ্টৰ ভিতৰত এটা পোষ্ট আপোনালোকৰ হাতলৈ কাঢ়ি আনক। তেতিয়াহ'লে ব'লক আজি কুৱেশ্যন এনচাৰবোৰ ডিছকাশ্যন কৰোঁ। নমস্কাৰ। আজি প্ৰথম কুৱেশ্যন, কোনখন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত নহয়? এ নম্বৰত আছে নাগালেণ্ড, বি নম্বৰত আছে মিজোৰাম, চি নম্বৰত আছে অৰুণাচল প্ৰদেশ আৰু ডি নম্বৰত আছে ত্ৰিপুৰা। যদি শুদ্ধ উত্তৰটো জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাওক। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি নম্বৰত থকা ত্ৰিপুৰা। ত্ৰিপুৰাখন হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত নহয়। তেতিয়াহ'লে ব'লক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যন, কোনটো দিন অসমত গড় দিৱস হিচাপে পালন কৰা হয়? এ নম্বৰত আছে 3 জুলাই, বি নম্বৰত আছে 19 আগষ্ট, চি নম্বৰত আছে 22 ছেপ্টেম্বৰ আৰু ডি নম্বৰত আছে 29 অক্টোবৰ। যদি শুদ্ধ উত্তৰটো জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাওক। পাৰিলে এটা লাইক মাৰি দিয়ক আৰু যোনসকল নতুনকৈ আহিছে তেতিয়া সেইসকলে ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি নম্বৰত থকা 22 ছেপ্টেম্বৰ। তেতিয়াহ'লে ব'লক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যন, সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা প্ৰথম অসমীয়া কোন? এ নম্বৰত আছে হিমা বিশ্বাস, বি নম্বৰত আছে মলয়া গোস্বামী, চি নম্বৰত আছে পূৰ্ণিমা পাঠক শইকীয়া আৰু ডি নম্বৰত আছে এভা আশা। যদি ইয়াৰ শুদ্ধ উত্তৰটো জানে তেতিয়াহ'লে লাইক মাৰি দিয়ক আৰু পাৰিলে যিমানকেইটা কুৱেশ্যন জানে আপোনালোকে কমেণ্ট কৰি জনাওক। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি নম্বৰত থকা মলয়া গোস্বামী। মলয়া গোস্বামী হৈছে সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা। তেতিয়াহ'লে ব'লক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যন, ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথম চলচ্চিত্ৰ কি? এ নম্বৰত আছে এৰা বাটৰ সুৰ, বি নম্বৰত আছে শকুন্তলা, চি নম্বৰত আছে প্ৰতিধ্বনি আৰু ডি নম্বৰত আছে লতি ঘটি। যদি শুদ্ধ উত্তৰটো জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাওক। আৰু 32,000 পোষ্টৰ লক্ষ্য ৰাখি আপোনালোকৰ মাজলৈ মই এটা ৰিজনিং কোৰ্চ লৈ আহিম বুলি ভাবিছোঁ। যোনসকলে ৰিজনিং কোৰ্চটো জানিব বিচাৰে বা ৰিজনিং কোৰ্চটো চাব বিচাৰে সেইসকলে কমেণ্ট কৰি জনাওক। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ নম্বৰত থকা এৰা বাটৰ সুৰ। তেতিয়াহ'লে ব'লক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যন, স্বৰ্ণকমল বঁটা পোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰ কোনটো? এ নম্বৰত আছে ভাইটি, বি নম্বৰত আছে হালধীয়া চৰায়ে বাওধান খায়, চি নম্বৰত আছে জয়মতী আৰু ডি নম্বৰত আছে সন্ধ্যা ৰাগ। যদি ইয়াৰ শুদ্ধ উত্তৰটো জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাওক। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি নম্বৰত থকা হালধীয়া চৰায়ে বাওধান খায়। তেতিয়াহ'লে ব'লক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া চলচ্চিত্ৰত জয়মতী কোন চনত মুক্তি পায়? এক নম্বৰত আছে 1935, বি নম্বৰত আছে 1937, চি নম্বৰত আছে 1944, ডি নম্বৰত আছে 1945। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো জনাটো বহুত প্ৰয়োজনীয়। এইটো বাৰে বাৰে পৰীক্ষাত আহি থকা দেখা যায়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰত থকা 1935। তেতিয়াহ'লে ব'লক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কোন আছিল? এ নম্বৰত আছে বিষ্ণু ৰাভা, বি নম্বৰত আছে জাহ্নু বৰুৱা, চি নম্বৰত আছে জ্যোতি প্ৰসাদ আগৰৱালা আৰু ডি নম্বৰত আছে ফণী শৰ্মা। যদি ইয়াৰ শুদ্ধ উত্তৰটো জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাওক। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি নম্বৰত থকা জ্যোতি প্ৰসাদ আগৰৱালা। তেতিয়াহ'লে ব'লক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যন, নটৰাজ থিয়েটাৰ স্থাপন কোনে কৰিছিল? এ নম্বৰত আছে ৰতন লহকৰ, বি নম্বৰত আছে সদা লহকৰ, চি নম্বৰত আছে ব্ৰজ শৰ্মা আৰু ডি নম্বৰত আছে অচ্যুত লহকৰ। যদি ইয়াৰ শুদ্ধ উত্তৰটো জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাওক। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি নম্বৰত থকা অচ্যুত লহকৰ। তেতিয়াহ'লে ব'লক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যন, অসমৰ মঞ্চসমূহত সহ অভিনয়
আৰম্ভণি কোনে কৰে? এ নম্বৰত আছে জ্যোতিপ্ৰসাদ আগৰৱালা, বি নম্বৰত আছে বৈদ্য শৰ্মা, চি নম্বৰত আছে ফণী শৰ্মা আৰু ডি নম্বৰত আছে বিষ্ণু ৰাভা। যদি শুদ্ধ উত্তৰটো জানে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি নম্বৰত থকা বৈদ্য শৰ্মা। ঠিক আছে, এতিয়া বোলক নেক্সট কুৱেশ্যন আলোচনা কৰোঁ। নেক্সট কুৱেশ্যন, সতী সাধনী কোন বংশৰ ৰাণী আছিল? এ নম্বৰ আহোম, বি নম্বৰ কোচ, চি নম্বৰ চুতীয়া আৰু ডি নম্বৰ ডিমা ত্ৰিপুৰা। যদি শুদ্ধ উত্তৰটো জানে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। পাৰিলে এটা লাইক মাৰি দিয়ক। ঠিক আছে, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি নম্বৰত থকা চুতীয়া। চুতীয়া বংশৰ ৰাণী আছিল। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যন, শ্ৰী সূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত? এ নম্বৰত আছে ধুবুৰী, বি নম্বৰত আছে গোৱালপাৰা, চি নম্বৰত আছে দৰং আৰু ডি নম্বৰত আছে চিৰাং। যদি শুদ্ধ উত্তৰটো জানে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি নম্বৰত থকা গোৱালপাৰা। তেতিয়াহ'লে ব'লক নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যন, দ্য আছাম ট্ৰাইবুন কোনে প্ৰতিষ্ঠা কৰিছিল? এ নম্বৰত আছে প্ৰফুল্ল গোবিন্দ বৰুৱা, বি নম্বৰত আছে ৰাধা গোবিন্দ বৰুৱা, চি নম্বৰত আছে শিৱপ্ৰসাদ বৰুৱা আৰু ডি নম্বৰত আছে ধীৰেন্দ্ৰ নাথ বেজবৰুৱা। যদি শুদ্ধ উত্তৰটো যদি জানে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি নম্বৰত থকা ৰাধা গোবিন্দ বৰুৱা। তেতিয়াহ'লে ব'লক নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যন, অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? এ নম্বৰত আছে হলিচৰণ নাৰ্জাৰী, বি নম্বৰত মনালিছা বৰুৱা, চি নম্বৰত ভোগেশ্বৰ বৰুৱা, ডি নম্বৰত দীপাংকৰ ভট্টাচাৰ্যী। যদি শুদ্ধ উত্তৰটো জানে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। পাৰিলে এটা লাইক মাৰি দিব। আপোনালোকৰ এটা লাইকৰ কাৰণে মই ভিডিঅ' বনাই বহুত উৎসাহ পাওঁ। তেতিয়াহ'লে ব'লক ইয়াৰ শুদ্ধ উত্তৰটো বিচাৰ কৰোঁ। চি নম্বৰত থকা ভোগেশ্বৰ বৰুৱা হৈছে অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া ভোগেশ্বৰ বৰুৱা। তেতিয়াহ'লে ব'লক নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যন, নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? এ নম্বৰত আছে শিৱসাগৰ, বি নম্বৰত আছে গোলাঘাট, চি নম্বৰত আছে ডিব্ৰুগড় আৰু ডি নম্বৰত আছে কাৰ্বি আংলং। যদি শুদ্ধ উত্তৰটো জানে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। আৰু এটা লাইক মাৰি দিয়ক। আপোনালোকৰ এটা লাইকৰ কাৰণে মই ভিডিঅ' বনাই বহুত উৎসাহ পাওঁ। আৰু 32,000 ভেকেঞ্চি চিটৰ লক্ষ্য কৰি মই এটা ৰিজনিং কোৰ্চ লৈ আনিম বুলি ভাবিছোঁ। যদি আপোনালোকৰ ৰিজনিং কোৰ্চটো দৰকাৰ হয় তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰটো বিচাৰ কৰোঁ। ডি নম্বৰত থকা কাৰ্বি আংলং হৈছে নামবৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ অৱস্থিত হৈ গ'ল কাৰ্বি আংলং। ব'লক এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যন, কোন চনত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল স্থাপন কৰা হৈছিল? এ নম্বৰত আছে 2000 চন, বি নম্বৰত আছে 2001 চন, চি নম্বৰত আছে 2002 চন আৰু ডি নম্বৰত আছে 2003 চন। যদি ইয়াৰ শুদ্ধ উত্তৰটো জানে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি নম্বৰত থকা 2003 চন। তেতিয়াহ'লে ব'লক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যন, কছাৰী ৰাজ্যৰ ৰাজধানী কি? এ নম্বৰত আছে গোলাঘাট, বি নম্বৰত আছে ৰংপুৰ, চি নম্বৰত আছে মুছালপুৰ আৰু ডি নম্বৰত আছে ডিমাপুৰ। যদি ইয়াৰ শুদ্ধ উত্তৰটো জানে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। পাৰিলে এটা লাইক মাৰি দিয়ক। আপোনালোকৰ এটা লাইকৰ কাৰণে মই ভিডিঅ' বনাই বহুত উৎসাহ পাওঁ। তেতিয়াহ'লে ব'লক ইয়াৰ শুদ্ধ উত্তৰটো বিচাৰ কৰোঁ। ডি নম্বৰত থকা ডিমাপুৰ হৈছে কছাৰী ৰাজ্যৰ ৰাজধানী। তেতিয়াহ'লে ব'লক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যন, কাক অসমীয়া নৱবৈষ্ণৱী সংস্কৃতি হৃদপিণ্ড বুলি জনা যায়? এ নম্বৰত আছে যোৰহাট, বি নম্বৰত আছে মাজুলী, চি নম্বৰত আছে বৰপেটা আৰু ডি নম্বৰত আছে শিৱসাগৰ। যদি ইয়াৰ শুদ্ধ উত্তৰটো জানে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি নম্বৰত থকা মাজুলী। মাজুলী অসমীয়া নৱবৈষ্ণৱী সংস্কৃতি হৃদপিণ্ড বুলি জনা যায়। তেতিয়াহ'লে ব'লক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যন, কোন চনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে নিৰ্বাচন কৰা হৈছিল? এ নম্বৰত আছে 1902, বি নম্বৰত আছে 1904, চি নম্বৰত আছে 1906, ডি নম্বৰত আছে
1908 আৰু ইয়াৰ শুদ্ধ উত্তৰটো যদি আপোনালোকে জানে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি নম্বৰ টকাটো 1908। তেতিয়াহ'লে ব'লক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যন, অসমৰ সংৰক্ষিত ৰাজধানী কোনখন? এ নম্বৰত আছে যোৰহাট, বি নম্বৰত আছে দিছপুৰ, চি নম্বৰত আছে শিৱসাগৰ, ডি নম্বৰত আছে নগাঁও। যদি ইয়াৰ শুদ্ধ উত্তৰটো জানে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ নম্বৰত থকা যোৰহাট। তেতিয়াহ'লে ব'লক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যন, মহিলা পৰিচালকৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া চলচ্চিত্ৰ কি? এ নম্বৰত আছে বুলবুল কেনচিং, বি নম্বৰত আছে ভিলেজ ৰক ষ্টাৰ, চি নম্বৰত আছে ভাইটি, ডি নম্বৰত আছে নয়নমণি। যদি ইয়াৰ শুদ্ধ উত্তৰটো জানে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰত থকা নয়নমণি। তেতিয়াহ'লে ব'লক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰটো হৈছে এ নম্বৰত আছে জয়মতী, বি নম্বৰত আছে পিয়লি ফুকন, চি নম্বৰত আছে হালধীয়া চৰায়ে বাওধান খায় আৰু ডি নম্বৰত আছে ভাইটি। যদি ইয়াৰ শুদ্ধ উত্তৰটো জানে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। পাৰিলে এটা লাইক মাৰি দিয়ক। আপোনালোকৰ এটা লাইকৰ কাৰণে মই ভিডিঅ' বনাই বহুত উৎসাহ পাওঁ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি নম্বৰত থকা পিয়লি ফুকন। তেতিয়াহ'লে ব'লক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যন, তলৰ কোনটো প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ? এ নম্বৰত আছে ভাইটি, বি নম্বৰত আছে হালধীয়া চৰায়ে বাওধান খায়, চি নম্বৰত আছে শকুন্তলা, ডি নম্বৰত আছে জয়মতী। যদি শুদ্ধ উত্তৰটো জানে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। পাৰিলে এটা লাইক মাৰি দিয়ক। আপোনালোকৰ এটা লাইকৰ কাৰণে মই ভিডিঅ' বনাই বহুত উৎসাহ পাওঁ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ নম্বৰত থকা ভাইটি। তেতিয়াহ'লে ব'লক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ভাৰতীয় ৰাজ্যপাল কোন আছিল? এ নম্বৰত আছে ফজল আলী, বি নম্বৰত আছে জয়ৰাম দাস দৌলাৰাম, চি নম্বৰত আছে মহম্মদ চালেহ আকবৰ হাইদাৰী, ডি নম্বৰত আছে শ্ৰীপ্ৰকাশ। যদি ইয়াৰ শুদ্ধ উত্তৰটো জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাওক। পাৰিলে এটা লাইক মাৰি দিয়ক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি নম্বৰত থকা মহম্মদ চালেহ আকবৰ হাইদাৰী। তেতিয়াহ'লে ব'লক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? এ নম্বৰত আছে চৈতা আনোৱাৰ তাইমুৰ, বি নম্বৰত আছে সুচেতা কিপালী, চি নম্বৰত আছে সৰোজনী নাইডু, ডি নম্বৰত আছে ফাতিমা বিভ্ৰী। যদি ইয়াৰ শুদ্ধ উত্তৰটো জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাওক। পাৰিলে এটা লাইক মাৰি দিয়ক। আপোনালোকৰ এটা লাইকৰ কাৰণে মই ভিডিঅ' বনাই বহুত উৎসাহ পাওঁ। তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ নম্বৰত থকা চৈতা আনোৱাৰ তাইমুৰ। তেতিয়াহ'লে ব'লক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যন, ভাৰতীয় স্বাধীনতাৰ সময়ত অসমৰ কিমান জিলা আছিল? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এনেকুৱা কুৱেশ্যনবোৰ আগন্তুক পৰীক্ষাত প্ৰায় আহি যোৱা দেখা পোৱা যায় আৰু 32,000 পোষ্টতো আহিব বুলি আশা কৰিছোঁ। তেতিয়াহ'লে ব'লক উত্তৰ তালিকা চাওঁ। এ নম্বৰত আছে 12, বি নম্বৰত আছে 13, চি নম্বৰত আছে 15, ডি নম্বৰত আছে 16। যদি শুদ্ধ উত্তৰটো জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাওক। পাৰিলে এটা লাইক মাৰি দিয়ক। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি নম্বৰত থকা 13। 13খন জিলা আছিলে ভাৰতীয় স্বাধীনতাৰ সময়ত। তেতিয়াহ'লে ব'লক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে কোনে নিযুক্তি লাভ কৰিছিল? এ নম্বৰত আছে হিমা দাস, বি নম্বৰত আছে অংকুশিতা বৰা, চি নম্বৰত আছে শিৱ থাপা, ডি নম্বৰত আছে মহাদেৱ ডেকা। যদি শুদ্ধ উত্তৰটো জানে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। আজিৰ এই ভিডিঅ'টোৰ অন্তিমটো কুৱেশ্যন। যদি শুদ্ধ উত্তৰটো জানে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। আৰু আপোনালোকৰ মাজলৈ মই এটা ৰিজনিং কৰ্চ লৈ আনিম বুলি ভাবিছোঁ।
আপোনালোকে যদি ৰিজল্টিং কোৰ্চটো লাগে তেতিয়াহ'লে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। মই আপোনালোকৰ মাজলৈ এটা ৰিজল্টিং কোৰ্চ লৈ আহিম। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ নম্বৰত থকা হিমা দাস। আজিলৈ এৰিলোঁ। গোটেই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম, বাই বাই।